হেল্ল' এভৰিৱান, ৰঙালী বিহুৰ শুভেচ্ছাৰে আজি এটি নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আজিৰ ভিডিঅ'টোত মইনো এইবাৰ বিহুত মোৰ অৰ্ডাৰসমূহ কেনেদৰে পেকিং কৰি আৰু অৰ্ডাৰসমূহ কোন কোন ঠাইলৈ মই পঠিয়াই আছোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাওঁ ব'লক। এই অৰ্ডাৰটো দেখিছেনে? ধুনীয়া জাপিৰ গহনাৰ ছেটটো, এইটো মই আজি পঠিয়াইছোঁ যোৰহাটলৈ বুলি। অৰ্ডাৰসমূহ লৈ থকা হৈছে, কোনোবাই যদি বিচাৰে এতিয়াও মোৰ লগত যোগাযোগ কৰিব পাৰে। এতিয়া আহকচোন মোৰ দ্বিতীয়টো অৰ্ডাৰ পেকিং কৰোঁ। এয়া দেখিছেনে? এয়া হৈছে 5যোৰ গামোচাৰ কাণফুলি। তেওঁ আকৌ কৈছিলে তেওঁক বোলে একেই ডিজাইনৰ 5যোৰ গামোচাৰ কাণফুলি লাগে, গতিকে মই এনেদৰে কাণফুলিসমূহ পেকিং কৰি ল'লোঁ। এতিয়া আহকচোন মোৰ 3 নম্বৰ অৰ্ডাৰটো পেকিং কৰোঁ। এইটো দেখিছেনে? এইটো হৈছে গামোচাৰ এটি গলপতাৰ ছেট। কেনেকুৱা লাগিছে বাৰু অৰ্ডাৰসমূহ জনাবলৈ নাপাহৰিব। এতিয়া আহকচোন 4 নম্বৰ অৰ্ডাৰটো চাই লওঁ। এয়া দেখিছেনে? মৰম লগা দুখন ৰুমাল। এয়া চাওক, মই হাতেৰে এমব্ৰইডাৰী কৰা ৰুমাল। কেনেকুৱা লাগিছে বাৰু জনাবলৈ নাপাহৰিব ৰুমালকেইখন। এয়া চাওক, আপোনালোকেও যদি এনেধৰণৰ মৰম লগা ৰুমালসমূহ আপোনাৰ আপোনজনলৈ পঠাবলৈ বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে।